nigga pull up your banner. Hope the killers understand it. I got broads in Atlanta, twisted the lean in the family. Credit cards and the scammers, hitting the licks in the van. Hi friends, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ আজিৰ ভিডিঅ'টো হ'ব টিকটক। अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का जुबां पे सुआद रखना। दोस्तों चलिए शुरू करते हैं। আপোনালোকে এতিয়া গমেই পায় আমাৰ ভাৰতবৰ্ষত টিকটক এপছ লগতে চাইনিজ 60টা এপছ অলৰেডি বন্ধ কৰি দিয়া হৈছে। সেইবাবে মই আমাৰ ভাৰত চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে গমেই পায় আমাৰ ভাৰতত কিমান মানুহ টিকটক এপছটো ব্যৱহাৰ কৰে। আমাৰ ভাৰতবৰ্ষত 10 মিলিয়নৰ ওপৰত টিকটক ব্যৱহাৰ কৰা মানুহ আছে। আৰু আপোনালোকে এতিয়া গমেই পায় আমাৰ ভাৰত আৰু চীনৰ মাজত কি চলি আছে। কাৰণ সিদিনা আমাৰ ইণ্ডিয়ান আৰ্মিক চাইনিজ লিবাৰেশ্যন আৰ্মীয়ে নৃশংসভাৱে হত্যা কৰিলে। আৰু আপোনালোকে গমেই পায় আমাৰ টিকটকৰ পৰা আৰু লগতে চাইনিজ যিমানবোৰ এপছ আছে চাইনিজ কোম্পানীবিলাকে কিমান আমাৰ ভাৰতবৰ্ষৰ পৰা পইচা ইনকাম কৰি আছে। লগতে এপছে নহয় আমাৰ ভাৰতবৰ্ষত যিমানবোৰ দোকানত বস্তু এইবিলাকো চাইনাৰ পৰা বেছিভাগ আমাৰ ভাৰতত প্ৰডাক্ট কৰে। সেইবাবে এই সকলোবোৰ আমি যদি বন্ধ কৰোঁ তেনেহ'লে চাইনাই আমাতকৈ বহুত দুখীয়া হৈ যাব। কাৰণ চাইনাৰ যিমানবোৰ বস্তু আহে আমাৰ ভাৰতবৰ্ষতে ব্যৱহাৰ কৰা মানুহ বেছি আছে। সেইবাবে চৰকাৰে বহুত ভাল সিদ্ধান্ত কৰিছে। মই আজি এনেকুৱাই ভাল পাইছোঁ যে মানে इतनी खुशी मुझे आज तक। টিকটক এপছটো বন্ধ কৰা শুনি বহুত ভাল পাইছিলোঁ। সেইবাবে মই অলপ আপোনালোকক ভিডিঅ'টো বনালোঁ। আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰক আৰু মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক ভাল ভাল ভিডিঅ' আৰু দি থাকিম। সেইটোৱে আছিলে। ধন্যবাদ। থেংক ইউ। জয় আই হোক।